ভিউয়াৰ্স ওয়েলকাম টু মাই চেনেল অসমীয়া ৰন্ধন প্ৰণালী আৰু আপোনালোকেতো জানেই যে মোৰ ভিডিঅ'টো ডেইলি ব্লগৰ লগতে ভিডিঅ'টোৰ শেষৰ ফালে থাকে সুন্দৰ আৰু সহজ ৰেচিপি এটা আৰু 77 ইণ্ডিপেণ্ডেন্স ডে'ৰ আপোনালোকক বহুত শুভেচ্ছা থাকিল আৰু কথা হ'ল ৰাতিপুৱা শুই উঠিয়ে একদম ৰেলী বহুত দেখিছোঁ একদম ৰাস্তাৰে একদম ৰেলী এতিয়া নাই বাৰু সেইবিলাক বহুত বাইক লৈ পতাকা উত্তোলন কৰিছে কিন্তু মই মোৰ নিজে কৰা প্ৰশ্ন এটা প্ৰায় মোৰ মনলৈ আহি থাকে ভাৰতবৰ্ষ স্বাধীন হৈছে বাৰু কিন্তু আমি স্বাধীন হৈছোনে আমি সঁচাকৈ স্বাধীননে গতিকে মোৰ নিজে আহি থাকে সেইটো প্ৰশ্ন যে আমি এতিয়াও স্বাধীন নহয় নেকি আমি এতিয়াও স্বাধীন হ'বই পৰা নাই আমাৰ একোতে এতিয়াও স্বাধীনতা নাই মোৰ নিজক কৰা প্ৰশ্ন দেই গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ চ' আজি মই শ্বেয়াৰ কৰিলোঁ বাৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল আমি স্বাধীন হ'ব লাগিব আমাৰ চিন্তাৰ পৰা আমাৰ কিছুমান হেৰিৰ পৰা চিন্তাধাৰাৰ পৰা যেতিয়াই আমি আমাৰ এই সৰু চিন্তাধাৰাবিলাকৰ পৰা স্বাধীন হ'ম তেতিয়াহে মই নিজকে ভাবিম যে মই সঁচাকৈ স্বাধীন দেশৰ নাগৰিক গতিকে মোৰ নিজৰ মনত আহি থকা প্ৰশ্নবিলাক আপোনালোকক ক'লোঁ কৈ এতিয়া যাওঁ ঘৰৰ ভিতৰলৈ আৰু স্বাধীনতা দিৱসৰ প্ৰত্যেককে সকলোকে বহুত বেছি শুভেচ্ছা থাকিলে আৰু বলক যাওঁ পাকঘৰলৈ ডাইৰেক্ট ৰেচিপি দেখাওঁ কাৰণ বিশেষ আজি মই ঘৰতে আছোঁ মই বিশেষ মোৰ একো নাই দেখাবলৈ আপোনালোকক আৰু এতিয়া কথা হ'ল অকণমানকৈ মই আৰু এটা বস্তু দেখাওঁ মই আপোনালোকক কৈছিলোঁ যে মই এটা NGO আৰম্ভ কৰিছোঁ আৰু NGOটোৰ উদ্দেশ্য হ'ল নিবনুৱা সমস্যাৰ লগতে আমি বহুত ধৰণৰ কাম কৰি NGOৰ কোনো এনেকুৱা ধৰা বন্ধা কাম নাথাকে বিভিন্ন ধৰণৰ কাম কৰিম বুলি হাতত লৈছোঁ এতিয়া কথা হৈছে কি কিমান দূৰ তাক সফল কৰিব পাৰোঁ কিমান দূৰ কাৰ্যকৰী কৰিব পাৰোঁ মই নাজানো আৰু তাৰ কাৰণে আমাক নিশ্চয় ধন লাগিব আৰু ধনৰ অভাৱত হয়তো কিছুমান কাম কৰিবলৈ অসুবিধা হয় গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ মই মোৰ ফালৰ পৰা কৰিবলৈ প্ৰথম কথা হ'ল আমি কেইগৰাকীমান মহিলাই লগ লাগি আমি এয়া আজিলৈকে দেখুওৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখাওঁ আপোনালোকক এয়া কুকুৰা গঁৰাল এটা বনাইছোঁ আৰু আমি কেইগৰাকীমান মহিলাই লগ লাগি কিনে কুকুৰা গঁৰাল এটা বনাই 100 কুকুৰা আনি পুহিবলৈ চেষ্টা কৰিছোঁ আৰু কিমান সফল হওঁ নাজানো কিন্তু কামবিলাক পজিটিভ আশা কৰিয়ে আৰম্ভ কৰিছোঁ পজিটিভলি কৰি যাম বুলি নাজানো কিমান পজিটিভলি আমি সমাজৰ মাজত আমাৰ পৰিচয় দাঙি ধৰিব পাৰোঁ আৰু গতিকে এতিয়া চাওঁ এতিয়া কিমান পাৰোঁ কি কৰিব পাৰোঁ এতিয়া মই আপোনালোকক দেখুৱাওঁ মই কুকুৰাখিনি আনি কেনেকৈ ৰাখিছোঁ কুকুৰা আনিছোঁ কাৰণ হেঁচি পেলাই ইটোৰ গাত সিটো উঠি কিনে মাৰি পেলাই মোৰ অলৰেডি 2টা কুকুৰা পোৱালি মৰিলেই এয়া চাওক 3 ভাগ কৰিছোঁ তথাপি সিহঁতে এটাৰ ওপৰত এটা উঠি মানে হেঁচাকৈ মৰিয়ে যায় সিহঁত লাইট দিছোঁ এনেকৈ ৰাখিছোঁ সিহঁতে ডাঙৰ হোৱাৰ লগে লগে গঁৰালটোত এৰি দিম কিন্তু এতিয়ালৈকে সিহঁতক এৰিব পৰা হোৱা নাই বৰ্তমান সিহঁতক এনেকৈ ৰাখি থৈছোঁ তো ভিউয়াৰ্স তেতিয়াহ'লে বলক যাওঁ পাকঘৰত আৰু আজিৰ ৰেচিপিটো দেখাওঁ আপোনালোকক আৰু কথা হ'ল কি মোৰ ৰেচিপিবিলাক সুন্দৰ আৰু সহজ আৰু যিসকলে ভিডিঅ'টো শেষলৈ চায় তেওঁলোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ উৎসাহ আগ্ৰহে মোক আগবঢ়াই নিয়াত সহায় কৰিব গতিকে আপোনালোকে যাতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে থেংক ইউ তো ভিউয়াৰ্স এয়া লৈছোঁ মই পুৰৈ শাক আৰু বহুতে পুঁই শাক বুলিও কয় আৰু নহৰু থেতালি লৈছোঁ পুৰৈ শাকখিনি অকণমান কুটি লৈছোঁ আৰু এয়া কেৰাহীটোত মই দি দিলোঁ পুৰৈ শাক কেঁচা তেল আৰু নহৰু আৰু এয়া নিমখ দিছোঁ লগতে সোৱাদ অনুযায়ী দিছোঁ পৰিমাণ অনুযায়ী দিছোঁ হালধি সোৱাদ অনুযায়ী দিছোঁ নিমখ কওঁতে অকণমান খেলিমেলি হৈ গৈছে বাৰু যি কি নহওক দি আমি ভালদৰে অকণমান লৰাই দিব লাগিব কাৰণ পুৰৈ শাক সিজোতে বহুত সময় নালাগে কেৰাহীত দিয়াৰ লগে লগে পমি যায় আৰু পটককৈ সিজি যায় কিন্তু এতিয়া ভালকৈ হালধি আৰু নিমখখিনি লগ হ'বলৈ আমি লৰাই দিব লাগিব লৰাই দিয়াৰ পাছত ইয়াৰ প্ৰায় সিজিলে দেখিছে নহয় কেৰাহীতে নাইকিয়া হৈ যায় মই পুৰৈ শাকৰ হিচাপত কেৰাহীটো যথেষ্ট ডাঙৰ লৈছোঁ আৰু এয়া লৈছোঁ মই বাহু মাছ আৰু বাহু মাছত নিমখ হালধি সানি লৈছোঁ তাৰপিছত এয়া পুৰৈ শাকখিনি দি দিছোঁ মাছকেইডোখৰ মনত ৰাখিব যিহেতু মাছটো কেঁচাকৈ দিয়া হৈছে বহুত দেৰিলৈ উতলাব লাগিব আঞ্জাখন তেতিয়াহে আঞ্জাখন সোৱাদ হ'ব গতিকে আমি এনেকৈ ভালদৰে লৰাই
এতিয়া মই দিছোঁ কেঁচা জলকীয়া এইকাৰণে দেৰিকৈ দিছোঁ যে কেঁচা জলকীয়াৰ যিটো ফ্লেভাৰ সেই ফ্লেভাৰটো আমাৰ মাছত আৰু শাকত আহি যাব। গতিকে কেঁচা জলকীয়া দি আমি দিছোঁ ঢাকনি আৰু জুইটো দিছোঁ চিমত। মনত ৰাখিব বহুত দেৰি সিজাব লাগিব। গতিকে এয়া দিছোঁ আৰু পানী দি আমি বহুত উতলাব লাগিব, কাৰণ মাছকেইডোখৰ যিহেতু ডাঙৰ, মাছকেইডোখৰ সিজিব লাগিব। আৰু যিহেতু কেঁচাকৈ মাছকেইডোখৰ দিয়া হৈছিলে, গতিকে আমাক উতলাওঁতে বহুত সময় লাগিব। গতিকে আমি ভালদৰে লৰাই উতলাব দিছোঁ। এইফালে লৈছোঁ ভুই আমলখি বুলি কয়, এয়া দেখিলে আপোনালোকে ধৰিব পাৰিছে চাগে। ভুই আমলখি পাত, কেঁচা জলকীয়া, নহৰু আৰু মান ধনিয়া পাত, সেয়া বনাম চাটনি। এয়া প্ৰায় আঞ্জা উতলিছে, চাওক আঞ্জা আৰু অলপ। এয়া মই ভাততে দিছিলোঁ কেৰেলা, তিতা কেৰেলা বইল, কুন্দুলি বইল, তাৰপাছত কেৰেলা ভাজি, এয়া তৰকাৰী, বইল তৰকাৰী। দেখিছে জোল, কাৰণ ল'ৰা ছোৱালীয়ে জোল খাই বহুত বেছি ভাল পায়, গতিকে মই জোল বনাইছোঁ। গতিকে এয়া এতিয়া মই খাম। সঁচাকৈ টেষ্টি হৈছে, আৰু কেতিয়াবা বইল খাই যথেষ্ট ভাল লাগে। হ'লে মই খাই লওঁ ধুনীয়াকৈ। আৰু মই বইল যথেষ্ট ভাল পাওঁ। মানুহজনে ভাল নাপায় কাৰণে মানুহজনৰ কাৰণে আকৌ তিতা কেৰেলা এক্সট্ৰাকৈ ভাজিব লগা হৈছে। আৰু আপোনালোকে ভুই আমলখি সকলোৱে চিনি পায়, এনেদৰে চাটনি বনাই খাবচোন, আমলখিৰ নিচিনা ছেইম লাগে। তেতিয়াহ'লে লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। আজিলৈ বাই। তো ভিউৱাৰ্ছ, আপোনালোকে বহুতে মোৰ ভিডিঅ' চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, মোৰ বৰ দুখ লাগে। গতিকে যিসকলে মোৰ ভিডিঅ' এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টটো কৰিবলৈ নাপাহৰিব। আপোনালোকৰ লগতে ময়ো লাভৱান হ'ম, আপোনালোকে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰে বা আপোনালোকে যদি কমেণ্ট লিখে, ভাল বেয়া যি লাগিছে আপোনালোকৰ সেয়াকে লিখিবচোন, মই তেতিয়া গম পাম। আৰু যদি বেয়া লাগিছে নিশ্চয় মই ভিডিঅ' দিয়া বন্ধ কৰিম, আৰু যদি ভাল লাগিছে আপোনালোকে জনাবচোন কমেণ্টত, মোৰো ভাল লাগিব কমেণ্ট পালে। বাৰু যি কি নহওক, আজিলৈ বাই বাই। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'টো যিসকলে শেষলৈ চাইছে তেওঁলোকক বহুত 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 ধন্যবাদ।